हेलो एवरीवन वेलकम बैक टू माय चैनल। मैं आज आपनालोকৰ বাবে লৈ আহিছো একদম সহজতে বনাব পৰা বাদাম চিক্কি ৰেচিপি। গতিকে ভিডিওটো আৰম্ভ কৰো বলক। ৰেচিপিটো বনাবৰ বাবে লাগিব ঘিউ, গুড় আৰু বাদাম। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি বস্তুখিনি লৈ ল'ব। এতিয়া বাদামখিনি এখন শুকান কেৰাহীত ভালদৰে ৰোষ্ট কৰি ল'ম 5 মিনিট মানৰ বাবে আৰু লো ফ্লেমত কৰিব একদম, নহলে বাদামখিনি জ্বলি যাব আৰু জ্বলি গলে খাবলৈ বহুত বেয়া লাগিব। বাদামখিনি ৰোষ্ট কৰা প্ৰায় হৈ গ'ল আৰু বাদামখিনি নমাই মই অলপ ভাঙি লম। বাদামখিনি একেবাৰে গোটা গোটা কৰি দি নিদিব, অলপ থেতেলিয়াই দিব বাদামখিনি। এতিয়া এখন কেৰাহী গেছত পাতি দিছোঁ, একদম লো ফ্লেমতে পাতিছোঁ আৰু মই সৰু চামুচেৰে এচামুচ ঘিউ দি দিছোঁ। এইখিনি এতিয়া লো ফ্লেমতে গলিব দিম। ঘিউখিনি আধা গলোতেই মই এতিয়া গুড়খিনি ইয়াত দি দিছোঁ। গুড়খিনি প্ৰায় 15 মিনিটমান এনেদৰে পগাই ল'ব লাগিব আৰু এইখিনি চব গুড়খিনি লাহে লাহে গলিবলৈ ধৰিছে আৰু এতিয়া গুড়খিনিত মই সৰু চামুচেৰে 4 চামুচমান পানী দি দিম আৰু গুড়খিনি আকৌ লৰাই থাকিম। এতিয়াও মই জুইটো লো ফ্লেমতে ৰাখিছোঁ, হাই কৰি দিয়া নাই, কাৰণ হাই কৰি দিলে গুড়টো তলত লাগি যাব পাৰে আৰু লাগি গ'লে এটা ধোপা ধোপা গোন্ধ ওলাই যাব, তেতিয়া খাব বেয়াও লাগিব। এয়া চাওক, গুড়খিনি 15 মিনিটমান পগোৱাৰ পিছত ডাঠ হৈ আহিবলৈ ধৰিছে আৰু এইটো সময়ত হেতাখন একদম এৰি নিদিবই, নহ'লে কেৰাহীত লাগি যোৱা বহুত চান্স থাকে। গুড়খিনি পগাই হৈছে নাই চেক কৰিবৰ বাবে এটা বাটিত ঠাণ্ডা পানী লৈ ল'ব আৰু গৰম গুড় এটোপাল দি দিব আৰু গুড়টো এইদৰে টান হ'লে গম পাব যে হৈ গৈছে। গুড়খিনি ভালদৰে পগাই হোৱাৰ পিছত গেছৰ ফ্লেমটো অফ কৰি দিম আৰু আগতে ৰোষ্ট কৰি থোৱা বাদামখিনি ইয়াতে দি ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰি হোৱাৰ পিছত এখন এলুমিনিয়াম ফইল লৈ ল'ব, নহ'লে এনেকুৱা চকলেটৰ যোনটো পেপাৰ থাকে তেনেকুৱা পেপাৰ লৈ ল'ব আৰু ভালদৰে মিলাই দিব আপোনালোকক যেনেকুৱা শ্বেপ লাগে। ভালদৰে মিলোৱাৰ পিছত আধা ঘণ্টাৰ বাবে ৰুম টেম্পাৰেচাৰত ছেট হ'বৰ বাবে থৈ দিব। এয়া চাওক, আধা ঘণ্টা ছেট হোৱাৰ পিছত চকলেটটো টাইট হৈ যায় আৰু বহুত ক্ৰাঞ্চি হয় খাবলৈ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন ৰেচিপিটো। যদি ভাল পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।